ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জনপ্ৰিয় সেই কবিতা কাঞ্চনজংঘাৰ অনুপ্ৰাণিত হৈ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে এইবাৰ নিৰ্মাণ কৰিবলৈ লৈছে বিগ বাজেটৰ অন্যখন ছবি কাঞ্চনজংঘা আৰু শ্বুটিঙৰ বাবে ইতিমধ্যে আহি তেজপুৰত উপস্থিত হৈছেই। কেতিয়াৰ পৰা শ্বুটিং আৰম্ভ হ'ব? শ্বুটিং আজি ষ্টাৰ্ট আমাৰ আচলতে এদিন হ'ল আমাৰ আগতে বৰপেটা হাউলিত কৰিলোঁ আমি হাউলি নহয় বৰপেটা হোলী চৰি বৰপেটা হোলীটো সেই 4 দিন হয় সেইটো কাৰণে মই এই বস্তুটো মিছ নকৰিলোঁ মই যোৱা বছৰ মিছ কৰিলোঁ মিছন চাইনাত ভাবিছিলোঁ কৰিম বুলি এইবাৰ কাঞ্চনজংঘাত কৰিব পাৰিলোঁ গানৰ দুটামান শ্বট ল'লোঁ কিন্তু আজি প্ৰপাৰলি আজি মানে গোটেই ড্ৰামা পৰ্চন আজি ষ্টাৰ্ট হ'ব। বাকী কাহিনী পটভূমি গোটেই তেজপুৰে মই গোটেই এইটো ষ্টৰি মই লিখোঁতেই প্ৰথম তেজপুৰৰ কথা ভাবি লিখিছিলোঁ আৰু তেজপুৰৰ প্ৰতি মানে দুৰ্বলতা আছে সৰুৰ পৰা মই ইয়াত থকা 2 বছৰ সৰুতে চ' ভাবিছিলোঁ এখন তেজপুৰত লৈ এখন চিনেমা কৰিম তাতে নামটো কাঞ্চনজংঘা আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাটো গোটেই ইনফ্লুৱেঞ্চ আছে গোটেই ষ্টৰিটোত সেইকাৰণে গোটেই পটভূমি তেজপুৰ লৈছোঁ তেজপুৰত ধুনীয়া ধুনীয়া যিমান জেগা আছে বেছিভাগ মই এক্সপ্ল'ৰ কৰিবলৈ চেষ্টা কৰিম দেখুৱাবলৈ চেষ্টা কৰিম মানুহক ধুনীয়াকৈ স্ক্ৰীণত আৰু যথেষ্ট ভাল লাগিব আজি 45 দিন থাকিম ইয়াত। বাকী আপোনাৰ চৰিত্ৰ কেনেকুৱা হ'ব চিনেমাত? মোৰ চৰিত্ৰটো অকণমান দুমুখীয়া এটা অকণমান উগ্ৰ এটা অকণমান ঠাণ্ডা ভাল চৰিত্ৰ খুব ধুনীয়া এটা ষ্টৰি এজন ভাল এম্বিচিয়াছ মাইণ্ডৰ এজন ল'ৰা খুব উচ্চাকাংক্ষী এজন ল'ৰা এটা ষ্টৰি আৰু কিন্তু গোটেই ষ্টৰিটোত অকণমান হেৰি আছে মানে ৰেবেলিয়ন এটা আছে ৰেবেল এটা কেৰেক্টাৰ আছে ছিষ্টেমৰ এগেইনষ্টত বেয়া যিমান বেয়া বস্তু আছে সমাজৰ তাৰ এগেইনষ্টত ৰিভল্ট এটা আছে গোটেই ষ্টৰিটোত প্ৰেম আছে দুখ আছে সুখ আছে গোটেইখিনি বস্তু দেখিবলৈ পাব। বাকী চৰিত্ৰটোৰ নাম কি হ'ব? মোৰ চৰিত্ৰ অনিৰ্বাণ ভট্টাচাৰ্য। এইটো যদি সংলাপ সংলাপ মানে লিখিছোৱে নতুনকৈ মই গোটেই হেৰিটো এটা অকণমান সৰু এটা লাইন এটা কওঁ যে মাকে কয় মোক মানে কিবা এটা খাই যা মানে লাষ্টত মই যিদিনা ক্লাইমেক্সত ওলাই যাওঁ তেতিয়া মই কওঁ যে জন্মৰ পৰা তোমাৰ হাতৰ ভাত খাই আহিছোঁ আজি মই চন্দালৰ হাতৰ ভাত খাই আহিছোঁ যদি মই ঘূৰি নাহোঁ অহা জন্মত আকৌ মই ঘূৰি আহিম তোমাৰ ওচৰলৈ তোমাৰ কোলাত শুবলৈ তোমাৰ হাতৰ এসাঁজ ভাত খাবলৈ। বাকী মিছন চাইনাৰ পিছত এইখন এখন আপোনাৰ সম্পূৰ্ণ একক প্ৰচেষ্টাৰ বিগ বাজেটৰ ছবি কি ক'ব অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ ক্ষেত্ৰত বিশেষকৈ চৰকাৰে এটা পদক্ষেপ লৈছে যে নতুন চিনেমা হল নিৰ্মাণ কৰিলে 50 লাখ টকাৰ সাহায্য দিব আৰু পুৰণাসমূহ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত 25 লাখ টকাৰ অৰ্থ সাহায্য কৰিব। সেইটোক আমি লাগি যোৱা 10 বছৰে লাগি এইবাৰ হৈছে নতুন চৰকাৰক ধন্যবাদ জনাইছোঁ সেইটো কাৰণে আৰু লগতে হিমন্ত দা সকলোৱে যথেষ্ট হেল্প কৰিছে এইটো এটা ভাল খবৰ সকলোৰে কাৰণে আৰু চিনেমা হল খুলিছেও কেইবাটাও ইয়াতে তেজপুৰত আনোৱাৰ টকিজ আকৌ নতুনকৈ বিৰাট ধুনীয়াকৈ বনাইছে মই দেখিলোঁ এটা ফটো পঠাইছে মোক চ' খুব ভাল লাগিছে এইবিলাক বস্তু দেখি মৰাণত এটা নতুন হল খুলিলে আৰু বিভিন্ন জেগাত খুলি আছে নতুন হল চ' হল আমাৰ যিমান বাঢ়ে আমাৰ তেতিয়া চিনেমাৰ প্ৰসাৰটো বাঢ়ে ডাঙৰ চিনেমা আমি প্লেন কৰিব পাৰোঁ আগতে আমাৰ 50 লাখ টকাৰ ডাঙৰ বাজেট হ'লে প্ৰডিউচাৰে অকণমান কোচ খাই যায় এনেকুৱা হৈছিলে মিছন চাইনা মই ৰিস্ক লৈছিলোঁ মই প্ৰায় 2.5 কোটি টকা খৰচ কৰিছিলোঁ আৰু মই ভবা নাছিলোঁ কিন্তু মই বোলো মই পইচা আহে নাহে ডাঙৰ কথা নহয় ডাঙৰ চিনেমাখন হ'ব লাগে মানুহে চাব লাগে সেই উদ্যোগটো আকৌ এটা প্ৰচেষ্টা পাব লাগে এটা উৎসাহ পাব লাগে সেইটো কাৰণে এখন চিনেমা কৰিছিলোঁ আৰু মানুহে সকলোৱে সহায় দিলে ধুনীয়াকৈ সহযোগ কৰিলে মোৰ অসমবাসীক ধন্যবাদ তাৰ কাৰণে। কাঞ্চনজংঘাৰ বাজেট কেনেকুৱা? কাঞ্চনজংঘা মই ইমান নহয় 2.5 কোটি টকা বাজেট নহয় কিন্তু মই সকলোৱে জানে যে মই ভালকৈ কৰোঁ যেতিয়া কৰোঁ কম পইচাত কাম নকৰোঁ চ' 1 কোটিৰ ওপৰত যাব অবভিয়াছলি। গীত লিখিছে নেকি কাঞ্চনজংঘাৰ? মই ইণ্টাৰেষ্টিংলি এখন চিনেমা মই গান লিখা নাই সমীৰে গান লিখিছে আৰু পুনম বুলি নতুন ছোৱালী এজনী লিখিছে আমাৰ ৰাহুল গৌতম শৰ্মা আছে মই গাইছোঁ গান মিউজিক মই কৰিছোঁ যদি এটা কলি আমাৰ দিয়ে আৰু মোৰ মিছন চাইনাৰ হিৰোইন দীপলিনা তাই গাইছে এটা গান প্ৰিয়ংকা ভৰালে গাইছে প্ৰীতি ভৰা কবিতাৰে শিৰোনামা তুমি হাঁহি ভৰা উৰাহৰে শিৰোনামা তুমি। এয়া আছিল জনপ্ৰিয় কণ্ঠশিল্পী তথা অভিনেতা জুবিন গাৰ্গ তেওঁৰ শেহতীয়া ছবি কাঞ্চনজংঘাৰ বাবে আজিৰে পৰা 45 দিন তেওঁ শ্বুটিঙৰ কামত তেজপুৰত ব্যস্ত থাকিব আৰু তেওঁৰ যি আগন্তুক ছবি কাঞ্চনজংঘা তাৰ বাবে নিউজ 18 অসম নৰ্থ ইষ্টৰ তৰফৰ পৰাও আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।